শিখা শৰ্মাৰ দৰে এছামে এসময়ত মিয়াক ৰাজনৈতিক হাতিয়াৰ ৰূপে ব্যৱহাৰ কৰিব খোজাৰ বিপৰীতে আন এছামে মিয়াক পুলিয়ে পোখাই উচ্ছেদ কৰাৰ সপোন পুহি ৰখা আমি মন কৰিছোঁ। মুঠতে মিয়া এতিয়া ৰাজনৈতিক পণ্য সামগ্ৰীত পৰিণত হৈ পৰিছে। নিৰ্বাচন আহিলেই চাৰিওফালে মিয়া মিয়া গোন্ধটো বিয়পি পৰে। এছামৰ বাবে মিয়া এতিয়া চাবি দিয়া পুতলা, যেতিয়াই ইচ্ছা তেতিয়াই নচুৱাব পাৰে। 2020 চনৰ কৰোনা মহামাৰীৰ সময়ত দিল্লীৰ নিজামুদ্দিন দৰগাহৰ পৰা অহা অসমৰ তবলিগী জামাতে কৰোনা বিয়পোৱা বুলি অপবাদ এটা জাপি হিয়া উজাৰি মনত লুকাই থকা ঘৃণাবোৰ বিয়পোৱাও আমি মন কৰিছোঁ। তাৰ ঠিক কেইমাহমানৰ পাছত ৰাম মন্দিৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে উদযাপন কৰা ৰাজহুৱা সমাৰোহো মন কৰিছোঁ। মিয়াৰ ৰূপে পৰিচিত অসমৰ বিশেষ এটা মুছলমান জনগোষ্ঠীক লৈ চলি হোৱা বিতৰ্ক কোনো নতুন কথা নহয়। সঁচা অৰ্থত মিয়াক দোষী সাব্যস্ত কৰাৰ বহুকেইটা কাৰণো আছে। অপৰাধ জগতৰ গুৰুভাৰ মিয়াই দখল কৰি আছে বুলি বদনাম এটা মিয়াই এনেই পোৱা নাই। শৈক্ষিক অনগ্ৰসৰতাৰ মাজত জৰ্জৰিত আৰু সামাজিক দায়বদ্ধতাৰ প্ৰতি আওকণীয়া মনোভাৱটোৰ বাবে মিয়া সমাজত আজিও আশা কৰা ধৰণৰ উন্নতি দেখিবলৈ পোৱা নাযায়। মৰিগাঁও জিলাৰ অন্তৰ্গত মইৰাবাৰী, নগাবান্ধা, ভোৰাগাঁও, লাহৰীঘাট আদি অঞ্চললৈ গ'লে কথাবোৰ স্পষ্ট হৈ পৰে। মুঠতে সময়ে সময়ে মিয়াসকল বলিকা বাক্ৰা হৈ অহাৰ মূলতে হ'ল মিয়াসকল বৌদ্ধিকভাৱে অপৰিপক্ক। সেইবাবে সামাজিক দায়বদ্ধতাটোৰ প্ৰতি সিহঁত বাৰুকৈ গুৰুত্বহীন। অসমৰ চুকে কোণে এনেকুৱা মিয়া বহুত ওলাব যাৰ চাৰিওফালে কি হৈ আছে বুজি পোৱা শক্তি বাৰুকৈ অভাৱ। মিয়াৰ বৰ্তমানৰ প্ৰেক্ষাপটটোৰ আভাস দিবলৈহে কথাখিনি উল্লেখ কৰা হৈছে, ৰাজনৈতিক ৰূপ এটা দিবলৈ নহয়। আমাৰ এইটো ভিডিঅ' সম্পূৰ্ণ শৈক্ষিক উদ্দেশ্য আগত ৰাখি নিৰ্মাণ কৰা হৈছে। যি নহওক, ইতিহাসৰ পাতলীয়া চালে পাওঁ আজিৰ পৰা 3000 বছৰ পূৰ্বেও আজিৰ তাৰিখত দেখিবলৈ পোৱা একেখনি ছবিয়েই ভাৰত তথা অসমত বিৰাজ কৰিছিল। এইটো উল্লেখ কৰাৰ প্ৰয়োজন নাই যে এসময়ত সমগ্ৰ ভাৰতবৰ্ষত হিন্দু ধৰ্মে প্ৰভাৱ বিস্তাৰ কৰিছিল। সেই হিন্দু সমাজ ব্যৱস্থাটো উচ্চ হিন্দু আৰু নিম্ন হিন্দু ৰূপে বিভিন্ন ভাগত বিভক্ত আছিল। পূজা পাতলৰ পৰা আৰম্ভ কৰি শাসনভাৰ চলোৱালৈ উচ্চ হিন্দুসকলৰ হস্তক্ষেপ আছিল। আনহাতে খেতি কৰা, মাটিৰে বাচন বৰ্তন বনোৱা, মাছ মৰা, জংঘল চাফা কৰাৰ দৰে সৰু সৰু কামবোৰ নিম্ন হিন্দুসকলে কৰিব লগা হৈছিল। এই নিম্ন হিন্দুসকলক আৰম্ভণিৰে পৰা এছাম উচ্চ হিন্দুৱে অৱহেলা চকুৰে চাই আহিছিল। যাৰ ফলত গৌতম বুদ্ধৰ দ্বাৰা উদয় হোৱা বৌদ্ধ ধৰ্মই চাৰিওফালে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে সিহঁতৰ বেছিভাগে বৌদ্ধ ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল। তাৰ পাছৰ পৰ্যায়ত ভাৰতলৈ মুছলমানসকলৰ আগমনৰ লগে লগে সিহঁতৰ প্ৰায় সকলোৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। তেনেকৈ সিহঁত নিম্ন হিন্দুৰ পৰা হৈ পৰিছিল মুছলমান। যদি সিহঁতৰ নতুন পৰিচয় মুছলমান আছিল, অৱশ্যে যুগ যুগ ধৰি এছাম উচ্চ হিন্দুৰ চকুত তেতিয়াও সিহঁত নিম্ন শ্ৰেণী হিন্দুৱেই আছিল। সেইবাবে আজিও সিহঁতক নিজ জাতৰ মানুহ ৰূপে চোৱা প্ৰৱণতাটো বিৰাজমান। যিয়ে নহওক, সময় সলনি হৈছে। এই সলনি বতাহজাকৰ সৈতে তালমিল বজাই মিয়া আগুৱাই যাব পাৰিব লাগিব এইটো প্ৰমাণ কৰি দেখুৱাবলৈ যে সিহঁত এতিয়া আগৰ দৰে হৈ থকা নাই। শিখা শৰ্মাৰ দৰে সুবিধাবাদী এছামক চকু মুদি বিশ্বাসত নলৈ মিয়াৰ সৈতে মিয়াই সঠিক চিন্তা চৰ্চা কৰিব লাগিব। মিয়াৰ মাজৰ পৰাই মিয়াই জন্ম দিব লাগিব এদল যোগ্য মানুহ। তাৰ বাবে প্ৰথমে এটা পৰিৱেশ গঢ় দিব লাগিব। মনত ৰাখিব, সকলো মিয়াই পিছপৰা নহয়। মিয়াৰ মাজত বুজন সংখ্যক সুশিক্ষিত তথা জনা বুজা লোক আছে। সেই জনা বুজা যোগ্য মিয়াখিনিৰ বৰ্তমান সময়ৰ দায়িত্ব হৈছে মিয়াৰ নৱপ্ৰজন্মক প্ৰগতিৰ পথে আগুৱাই নিয়া। আজি ৰোপণ কৰা গছৰ পুলি এটাই যেনেদৰে আহিব লগা বছৰবোৰৰ ভিতৰত ফুল ফল দিবলৈ আৰম্ভ কৰিব, তেনেদৰে সজাগ মিয়াখিনিয়ে মিয়াৰ মাজত এটা নতুন জাগৰণৰ জন্ম দিয়া উচিত। তেতিয়াহে আহিব লগা 50 বছৰৰ ভিতৰত তাৰ সুফল আশা কৰা সম্ভৱ। অসমৰ চুকে কোণে সিঁচৰিত মিয়া সমাজলৈ প্ৰৱেশ কৰি সিহঁতৰ অভাৱ অভিযোগবোৰ বুজিবলৈ চেষ্টা কৰা আৰু সমাধানৰ যুক্তিসংগত উপায়ৰ ওপৰত নেৰানেপেৰা গৱেষণা চলোৱা, এইটোৱে হৈছে মিয়াক সমস্যাৰ পৰা উদ্ধাৰ কৰাৰ আটাইতকৈ যুক্তিসংগত বিকল্প। মনত ৰাখিব, দীঘল দীঘল ভাষণ সমস্যাৰ সমাধান নহয়। সমস্যাৰ সমাধান হৈছে যুক্তিসংগত উপায়েৰে পৰিস্থিতিৰ সৈতে সশৰীৰে যুঁজ দিয়াটো। আকৌ উল্লেখ কৰিছোঁ, সমস্যাৰ সমাধান হৈছে যুক্তিসংগত উপায়েৰে পৰিস্থিতিৰ সৈতে সশৰীৰে যুঁজ দিয়াটো। মিয়াসকল যুগ যুগ ধৰি পিছপৰা ৰূপে পৰিচিত হৈ অহাৰ মূলতে হ'ল মিয়াৰ মাজত যুগ যুগ ধৰি চলি অহা কিছুমান ভুল অভিধাৰণা। আমি মিয়া যেতিয়া মাছ আৰু খেতিয়েই আমাৰ জীৱন, নতুবা আধুনিক তথা স্কুলীয়া শিক্ষা মিয়াৰ বাবে নহয়। এনেধৰণৰ অভিধাৰণা আটাইতকৈ বেছি মিয়াৰ মগজুৱে মগজুৱে শিপাই আছে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি মিয়াৰ মাজত শিপাই থকা এই ভুল অভিধাৰণা মনৰ পৰা মচি পেলোৱা ইমান সহজ নহয়। সিহঁত আমাতকৈ ডাঙৰ মানুহ, এই ধাৰণাটো 1000 বছৰ পুৰণি।
আনফালে আমি যদি মধ্যপ্ৰাচ্যৰ ইতিহাসলৈ ভুমুকি মাৰোঁ আমি পাওঁ মিয়াসকলৰ দৰে এসময়ত মিছৰত ইহুদীসকলৰ অৱস্থা আছিল। মিছৰী ৰজা তথা ফৰোনে হিব্ৰুসকলক অৰ্থাৎ ইহুদীসকলক গোলাম বনাই ৰাখিছিল। আজি প্ৰেক্ষাপটত ইহুদীসকলৰ পূৰ্ব সেই ছবিখন নাই বুলি আমি সকলোৱে জানো। মিয়াই ইয়াক আৰ্হি হিচাপে ল'ব লাগিব আৰু আমাৰ পূৰ্ণ বিশ্বাস আছে এদিন মিয়াই সেয়াই কৰিব। অৱশ্যে তাৰ প্ৰস্তুতি সুশিক্ষিত মিয়াখিনি এতিয়াৰ পৰা আৰম্ভ কৰিব লাগিব। চাৰিওফালে এক জাগৰণমুখী ঢৌৰ সৃষ্টি কৰিব লাগিব। ইউটিউব, ফেচবুক বা বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যমবোৰৰ উচিত ব্যৱহাৰ কৰিব শিকিব লাগিব। মিয়াৰ মাজত হঠাতে পঢ়া শুনাৰ প্ৰতি দেখিবলৈ পোৱা ৰুচিটোৱে এটা কথা স্পষ্টকৈ বুজাই দিয়ে যে আহিব লগা সময় বহুত ৰোমাঞ্চকৰ হ'বলৈ গৈ আছে। মিয়াই মনত ৰখা উচিত আজিৰ প্ৰজন্মই ভাল কিবা এটা কৰি গ'লে আহিব লগা 100 বছৰত তাৰ ভাল ফল দেখিবলৈ পোৱা যাব। তাৰ বিপৰীতে আজি প্ৰজন্মৰ অৱহেলা বা ভুল সিদ্ধান্ত আহিব লগা প্ৰজন্মৰ বাবে একোটা অভিশাপ স্বৰূপ। ভিডিঅ'টো চাই কেনে পালে? শেষলৈ চাই আছে যদি লাইক, কমেণ্ট, ছাবস্ক্ৰাইব।